সাম্প্ৰদায়িক মন্তব্যৰ বাবে আইনী প্ৰত্যাহ্বানৰ মুখত মুখ্যমন্ত্ৰী উশাহ নিশাহটো কেৱল ঘৃণাকে কঢ়িয়াই ফুৰে নেকি মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্যমন্ত্ৰীৰ ঘৃণাৰ ৰাজনীতিক উচ্চ ন্যায়ালয়ে তীব্ৰ ভৰ্ৎসনা ঘৃণাৰ সৌদাগৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি উত্তৰ বিচাৰিলে ন্যায়ালয়ে মিয়া বিৰোধীৰ মন্তব্যৰ উত্তৰ বিচাৰি হিমন্তক অন্তিম সুযোগ প্ৰদান অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি পৰিৱেশ বিনষ্ট কৰি এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি ধাৰাবাহিকভাৱে বিভেদ সৃষ্টি কৰাৰ অভিযোগত অভিযুক্ত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়া মুছলমান সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীক আৰু ৰাজ্য চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰিছে বিশেষকৈ ন্যায়ালয়ৰ জাননী বাফ কৰাৰ পাছতো নিজৰ বিতৰ্কিত স্থিতিৰ পৰা আঁতৰি নাথাকি বিপৰীতে অধিক সক্ৰিয়ভাৱে মন্তব্য আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে এই কাৰ্যই তেওঁৰ সাংবিধানিক দায়বদ্ধতাৰ প্ৰতি থকা অৱহেলা প্ৰদৰ্শন কৰে বুলি কোৱা হৈছে জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে আদালতত দাখিল কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ বক্তব্যসমূহত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ প্ৰকাশ পাইছে বুলি অভিযোগ কৰা হৈছে উল্লেখযোগ্য যে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁই আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ দৰে সংগঠনে দাখিল কৰা জনস্বাৰ্থমূলক আবেদনৰ ভিত্তিত যোৱা ২৬ ফেব্ৰুৱাৰীত ন্যায়ালয়ে মুখ্যমন্ত্ৰীক আৰু ৰাজ্য চৰকাৰক উত্তৰ দিবলৈ জাননী জাৰি কৰিছিল কিন্তু অভিযোগ অনুসৰি এতিয়ালৈকে কোনো আনুষ্ঠানিক উত্তৰ দাখিল কৰা হোৱা নাই ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে উচ্চতনীমূলক মন্তব্য কৰি অহাৰ অভিযোগ উঠিছে এই সন্দৰ্ভত অধিবক্তা সিংভিয়ে ২৭ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈকে কৰা মন্তব্যসমূহৰ এক সংকলন আদালতত দাখিল কৰে তেওঁ যুক্তি আগবঢ়াই কয় যে বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকা অৱস্থাত এনেধৰণৰ মন্তব্য গ্ৰহণযোগ্য নহয় আৰু অভিযোগ কৰা হৈছে যে কিছুমান বক্তব্য আৰু কাৰ্যই সামাজিক বিভাজন বৃদ্ধি কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে যদিও এই সকলো বিষয় আদালতৰ বিচাৰত আছে আৰু চূড়ান্ত সিদ্ধান্ত এতিয়াও হোৱা নাই এই সমগ্ৰ বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুনৰ ৪ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আৰু স্পষ্ট কৰি দিয়ে যে আৰু কোনো অজুহাতত অধিক সময় দিয়া নহ'ব আগন্তুক ২৮ মে'ত অনুষ্ঠিত হ'বলগীয়া শুনানিয়ে এই বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্ধাৰণ কৰিব মুখ্যমন্ত্ৰীৰ ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটিবনে আদালতে তেওঁক দোষমুক্ত কৰিব আপোনাৰ মতামত কি কমেণ্ট কৰি জনাওক সাম্প্ৰদায়িক মন্তব্যৰ বাবে আইনী প্ৰত্যাহ্বানৰ মুখত মুখ্যমন্ত্ৰী উশাহ নিশাহটো কেৱল ঘৃণাকে কঢ়িয়াই ফুৰে নেকি মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্যমন্ত্ৰীৰ ঘৃণাৰ ৰাজনীতিক উচ্চ ন্যায়ালয়ে তীব্ৰ ভৰ্ৎসনা ঘৃণাৰ সৌদাগৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি উত্তৰ বিচাৰিলে ন্যায়ালয়ে মিয়া বিৰোধীৰ মন্তব্যৰ উত্তৰ বিচাৰি হিমন্তক অন্তিম সুযোগ প্ৰদান নিউজ ডেস্ক ৰিপৰ্ট আসাম ট্ৰেণ্ড নিউজ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই